নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ'ব লাগিবই। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল হ'ব লাগিবই। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব নোৱাৰা অসম চৰকাৰ হায় হায়। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব নোৱাৰা অসম চৰকাৰ হায় হায়। জাতীয় গণনায়ক সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ। জাতীয় গণনায়ক সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ। নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিব নোৱাৰা অসম চৰকাৰ হায় হায়। নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজনীতি কৰিব বিচৰা বিজেপি চৰকাৰ হায় হায়। বিজেপি হায় হায়। বিজেপি হায় হায়। আৰু বিজেপি চৰকাৰে গৃহীত কাৰণে জোৰদাৰ চলাইছে, কিন্তু বৰাকত কংগ্ৰেছে সমৰ্থন জনায়। তেনেহলে আমি যিসকল বিদেশী নাগৰিক অসমত পূজা দিবলৈ তেওঁলোকে আগবাঢ়িছে, সেই সময়তে সেইসকলৰ দলৰ নেতৃত্বসকলে কংগ্ৰেছ নেতৃত্বসকলে তেওঁলোকক বিৰোধিতা কৰিবলৈ চাই সমৰ্থন জনাইছে। আমি সেইকাৰণে তীব্ৰ ভাষাৰে দিছো, যিসকলে জাতিদ্ৰোহী হিচাপে আমাৰ অসমীয়া জাতিটোৰ অস্তিত্ব নাইকিয়া কৰিবলৈ ক্ষেত্ৰত আগবঢ়াৰ ক্ষেত্ৰত আমি তেওঁলোকক কেতিয়াও আমি নলওঁ। আজি আমি দেখিছো বৰাক ব্ৰহ্মপুত্ৰত আজি বৰাকত আমাৰ খিলঞ্জীয়া ঐক্যমঞ্চ আন্দোলন কৰিবলৈ লওঁতে তাক বাঙালী সংগঠনে বাধা দিছে, বাঙালী ৰাইজে বাধা দিছে। ইমান সাহস তেওঁলোকে ক'ত পালে? নিশ্চয় তেওঁলোকৰ ৰাজনৈতিক দলৰ ক্ষেত্ৰত ৰাজনৈতিক সাহসত তেওঁলোকে আজি সাহস পাইছে। আজি বাঙালী সংগঠনে বৰাকত বাধা দিবলৈ তেওঁলোকে সাহস জোগাইছে। সেয়েহে আমি সকলো ৰাইজকে আহ্বান জনাইছো, দল সংগঠনক আহ্বান জনাইছো যে আমি ঐক্য হবলৈ হ'ল, আমি এক হবলৈ হ'ল। কিন্তু আমাৰ অসমীয়া জাতীয় এক পৰ্যায়লৈ গৈ আছে। আমি বাৰে বাৰে কৈ গৈছো শৰাইঘাটত পুনৰাগমন হ'ব বুলি, কিন্তু আমি এই কথাষাৰ কৈ থাকিলে নহব। এই নিয়ম আমি দেখাব পাৰিব লাগিব, এই নিয়ম আমি শিকিব লাগিব, এই নিয়ম আমি শিকি আমি অসমীয়া জাতি ৰক্ষা কৰিব লাগিব। যিসকলে ৰাজনৈতিক নেতাসকলে ভাবিছে যে অসমখন আমি বিক্ৰী কৰিম, ভোটৰ নামত বিদেশীক গৈ ভোটালৈ আমি পুনৰ গাড়ী দখল কৰিম, এই ৰাজনৈতিক দলবিলাকক আমি জনসাধাৰণ আমি শিকাই দিব লাগিব। কালি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 28টা সংগঠনৰ আচুক নেতৃত্বক লৈ যি আলোচনা কৰিছিলে, সেই আলোচনা কিয় কৰিছিলে? সেই আলোচনা তেওঁলোকক প্ৰতিশ্ৰুতি কিয় দিব নোৱাৰে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই? আজি কেইটামান সংগঠনক মাতি তেওঁলোকে আলোচনা কৰি এই সমস্যা সমাধান কৰিব পাৰিব নেকি? নোৱাৰে। তেওঁলোকে অসমৰ ৰাইজক লৈ সমস্যা সমাধান কৰিব লাগিব। অসমৰ ৰাইজ যেতিয়া এক হৈ আছে, এই কেতিয়াও আমি ভাঙিব নোৱাৰো, এই কেতিয়াও খণ্ডন কৰিব